দেখিছোঁ স্থানীয় বিধায়ক হিচাপে এজ পাৰ এষ্টিমেট তেওঁ কিছুমান কাম কৰিছে আৰু কিছুমান কাম আধৰুৱা হৈ আছে যিবিলাক আধৰুৱা হৈছে তাত কিছুমান টেকনিক্যাল অসুবিধা আছে এইটো হ'ল ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে ইলেক্ট্ৰিকৰ যিটো খুঁটি আছে এই খুঁটিটো উঠাই দিব লাগে তাত ডিপাৰ্টমেণ্টে সহযোগ কৰিব লাগিব কিছুমানত অলপ মানে ইভেকশ্যনৰ প্ৰয়োজন আছে তাত প্ৰশাসনে সহযোগ কৰিব লাগে এই কিছুমান কাৰণৰ কাৰণে তেওঁৰ কাম কৰাত অলপ অসুবিধা হৈছে বুলি তেওঁ আমাক জনাইছে অকল সম্প্ৰসাৰণ নহয় ইয়াত আমাৰ চিচি কেমেৰাও লাগিব এষ্টিমেটত আছে কোকৰাঝাৰৰ গোটেই চহৰত চিচি কেমেৰা থাকিব তো মাজে সময়ে যিটো দেখা দিছিলে কোকৰাঝাৰত চুৰি কাণ্ড কিবা কিবি এনেকুৱা হৈছিলে বাইক চুৰি কিবা কিবি চুৰি হৈছিলে গোটেই কোকৰাঝাৰ চহৰটোৱে যদি চিচি কেমেৰাত যদি প্ৰয়োগ কৰা হয় তেতিয়া এইবিলাক কমিব বুলি আমি আশা কৰিছোঁ মুঠৰ ওপৰত এজ পাৰ এষ্টিমেট আৰু তেওঁৰ মানে যিমানখিনি সময় দিয়া হৈছিল কাম কৰিবৰ কাৰণে এই সময়টো উকলি যোৱা নাই গতিকে আমি পলম হৈছে বুলিও ক'ব নোৱাৰোঁ বা কৰা নাই বুলিও ক'ব নোৱাৰোঁ তেওঁৰ এটা পিৰিয়ড আছে কিমান সময়ৰ ভিতৰত কামটো কৰিব লাগে এই পিৰিয়ডটো শেষ হৈ যোৱা নাই বুলি আমি গম পাওঁ